আপোনালোক ক'ৰ পৰা আহিছে? আমি গুৱাহাটী ইউনিভাৰ্চিটি। হয় নেকি? অঁ, এটা মানে কি কি কৰিব নেকি নে কি? আমি কিবা কিবি এক্টিভিটিজবোৰত পাৰ্ট ল'ম আৰু। অঁ, পাৰ্ট ল'ব। কোন ডিপাৰ্টমেণ্ট? আমি জুলজি। অল জুলজি ন? অ'কে, কোন ইয়াৰ? আমি এতিয়া হেৰি ফাৰ্ষ্ট টাইম। অ'কে, কেনেকুৱা লাগিছে আহি কিনে অনুভৱটো? ঠিক আছে, থেংক ইউ। হেই গাইজ, ৱেলকাম বেক টু মাই চেনেল বাবলু অসমীয়া। আৰু আজি আমি চবে লগ হৈছোঁ ইয়াতে। কিহৰ কাৰণে লগ হৈছোঁ? ইয়াতে নৰ্থ ইষ্ট গ্ৰীণ চামিজ আজিৰ পৰা ষ্টাৰ্ট হৈছে, 3 দিনৰ কাৰণে ষ্টাৰ্ট হৈছে। আজি, কালি আৰু পৰহি চব আমি লগ হৈছোঁ ভলেণ্টিয়াৰৰ কাৰণে। এইবিলাক আমাক দিয়া হৈছে। এতিয়ালৈ ভালকৈ ষ্টাৰ্ট হোৱা নাই, এতিয়া হ'ব আৰু মানে আহি আছে। এইবিলাক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গোটাই দেখাই আছোঁ, আজি দিনটো চাই থাকিব। ইয়াতে অলৰেডি আজি বিভিন্ন ধৰণৰ ষ্টুডেণ্ট আহি পাইছে। বৰ্তমান আপোনালোকক দেখাই আছোঁ মই। অসমৰ পৰাও আহিছে, মেঘালয়ৰ পৰা আহিছে আৰু নৰ্থ ইষ্টৰ বিভিন্ন জেগাৰ পৰা আহিছে। ইয়াতে ৰেজিষ্ট্ৰেশ্যন হ'ব। ডেলিগেটছৰ কাৰণে আছে, অনলাইন ৰেজিষ্ট্ৰেশ্যন আছে আপোনাৰ, লগতে স্পট ৰেজিষ্ট্ৰেশ্যন আছে আপোনাৰ। বিভিন্ন ধৰণৰ এক্টিভিটি হ'ব। এতিয়ালৈকে এক্টিভিটিবিলাক চুৰু হোৱা নাই, গতিকে চুৰু হোৱাৰ পিছত দেখাই দিম আৰু। হয় নেকি? অঁ, ইয়াতে মানে কি প্ৰগ্ৰেম কৰিবা নেকি কিবা নেকি? আমি একচুৱেলি চেৰিটি কাৰণে আহিছিলোঁ। আমাৰ হয় NGO আছে, নজ বুলি, হেণ্ডিকাৰে হয়। হয়। নজ মানে হ'ল নেচাৰ এণ্ড এনিমেল ৱেলফেয়াৰ ছ'চাইটি অফ হেণ্ডিকাৰ্ছ কলেজ। অ'কে, আৰু মানে কি এইটো কোনে ৰান কৰে NGOটো? মানে এনিৱান কেন ডনেট, হুএভাৰ ইজ উইলিং টু। হয় নেকি? এইটো হেণ্ডিকৰ হয় স্পেচিয়েলি? হেণ্ডিকাৰ হয়। তো কিমান আহিছে তোমালোক? আমি আজি 14 জনী আহিছোঁ। হয় হয়। আৰু কোন আহিছে তোমালোক? মই টিচাৰ আহিছে নেকি? নাই, টিচাৰ নিজে আহিছা? আৰু আজি যাবা নে থাকিবা মানে কি? যাম। যাবা আৰু আহিবানে? নেক্সট আৰু আহিম। প্ৰগ্ৰেমটো 3 দিন আছে, আহিবা আৰু? অঁ, মানে আৰু তাৰমানে কেনেকুৱা প্ৰগ্ৰেম কোৱাচোন, তোমালোকৰ কেনেকুৱা মানে কাম? মানে আমাৰ যিখিনি এতিয়া ধৰি লোৱা, এতিয়া আমাৰ যিখিনি আপোনাৰ প্ৰডাক্টছখিনি বা যিখিনি আমি বনাইছোঁ, আমি প্ৰিপেয়াৰ কৰিছোঁ, হয়। পেইণ্টিংছ এণ্ড অল, তো সেইবিলাক যিখিনি চেল কৰিম, তো তাৰে যিখিনি প্ৰফিট হ'ব সেইটো আমি চেৰিটি ডনেট কৰোঁ। তো আমি মানে ষ্ট্ৰে এনিমেলছৰ কাৰণে মেইনলি বা নেচাৰৰ কাৰণে, নেচাৰ ৰিলেটেড, চ' হয়। সেইটো কাৰণে আমি অঁ, বাকী স্পট মানে পেইণ্টিং স্পটত কৰিবা নেকি মানে কি? নাই লৈ আহিছা? অ'কে অ'কে অ'কে, থেংক ইউ। फोकस करेगा। आप लोग कहाँ से हो? हम मणिपुर से हैं हाँ, इधर और में। हम गो ग्रीन ग्रुप का वॉलंटियर है। हाँ, So all we do is give awareness to the people about climate change, environment consciousness. हाँ. So I think we'll be showing some of our work today and some artwork related with environment issues. So have you guys attended any like international events like apart from this? Not yet, but planning to. You're planning to. It's your first time. Okay. So what's your name? My name is Minglen Nasapam. I'm from Manipur. Manipur. Okay. And what's your name? My name is Lakshman Chanikya and I'm the manager of this organization. Okay, so you're the main man who is controlling all this stuff, right? Okay. So और आपका नाम? My name is Vijay Sowa from Brooklyn to Manipur. Okay. So बहुत आप तीनों एक ही डिस्ट्रिक्ट से बिलोंग करते हैं क्या? Yeah, Imphal West District. इम्फाल। Imphal West. Imphal West. I've been to Okay. Imphal West. ठीक है. I've been to बताइए, कुछ बताइए क्या हो रहा है इधर में, मतलब ये नॉर्थ ईस्ट का 70th नॉर्थ ईस्ट ग्रीन समिट हो रहा है, हाँ जो नेपाल में पहली बार आयोजन हो रहा है और हाँ। अच्छा लग रहा है। आप लोगों को भी अच्छा लग रहा होगा हाँ। और इसका मजा लीजिए। ठीक है, इसका मजा लीजिए और देखते हैं हाँ। क्या क्या होगा आगे। आपका अभी क्या ड्यूटी है मतलब? हमारा ये ड्यूटी है कि ये जो भी सामान उमान है ना, हाँ जो अपना स्टोर से जो ये लोग ले रहे हैं, चाहे अपनी ज़रूरत के लिए है, हाँ हाँ, वो देना है और फिर कलेक्ट भी करना है, भी करना है। ताकि वो सामान सुरक्षित रहे। फिर नेक्स्ट में भी हमें ट्रेनिंग में काम आएगी ना आप लोगों की, हाँ हाँ, इसीलिए उसी के हिसाब से हम लोग देख रहे हैं। ठीक है, ओके थैंक बाकी यू। आपको अगर कुछ चाहिए तो बताना। ओके थैंक यू सर। ভাত খাব পাৰে বোলে, এইটো লৈ লগাব নেকি? কি বস্তু হয়, কি মানে এইটো ফল্ডিং গ্লাছ দেখাই যাওঁ মানে। কাৰণ আপুনি লগত কাপ এইটো চব ককাই এইটো ফল্ডিং গ্লাছ, এইটো হয়। এইটো এনেকৈ কৰি পকেটত ভৰাই ল'ব। Basically, it's a travel foldable mug. হয় আমি যেতিয়া আমি whenever we have tea roadside, Hi. either we'll give you in a plastic cup or a paper cup. Now the paper cup also has plastic lining in it. ওকে, So when you put hot liquid, you're actually consuming plastic. য়েছ ideally. য়েছ ওকে। So হেতুৱে আৰু চাইণ্টিফিকেলি বনোৱা হৈছে আৰু মানে ন? so if you ইয়াতে খালে আপোনাৰ এটাটো আপুনি waste create কৰি থকা নাই, হয় আৰু আপুনি হেল্থৰ কাৰণেও আপোনাৰ ভাল, এনভাইৰনমেণ্টৰ কাৰণেও ভাল, হেল্থৰ কাৰণেও ভাল। এইটো কি এইটো বেছি বিকিব নেকি এইটো মানে কি ইয়াতে? এইবিলাক চব ফৰ চেল। কিমান কিমান এইটো দাম? 25। ओके थैंक यू। এখন फूड स्टॉल आइसे याते क्या क्या मिलता है इधर में? आपको फ्यूजन फूड मिलेगा,
ফিউজন ফুড অ'কে 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 মেনুখন পঢ়ি চাওক কি কি আছে ইয়াতে অ'কে অসমীয়া নেকি অঁ কি আৰু হিন্দী কৈ আছোঁ কেতিয়া ষ্টাৰ্ট কেতিয়া কৰিব ষ্টাৰ্ট কেতিয়া কৰিব এতিয়াতো আমাৰ 130 মিল দিব আছে ভেজ মিল 120 মানুহক হয় তাৰপিছত মানে পুৰা প্ৰপাৰলি আমি মানে ষ্টাৰ্ট কৰি দিম অ'কে টিল ইভিনিং আমি আছোঁ আৰু 3 দিনটো আছোঁৱে এই সৰু সৰু পোৱালিবিলাক একচুৱেলি আমাৰ আৰ্মি মানুহ আছে আৰ্মি অফিচাৰ আছে ইয়াতে ৰ'ড ট্ৰেকিঙৰ কাৰণে যাব তাৰ কাৰণে ৰেডি কৰি আছে আৰু মানে আৰু এতিয়া বহুত ভিৰ হৈ গ'ল অলৰেডি আমাৰ অসমৰ পৰাও আহিছে ইয়াতে নৰ্থ ইষ্টৰ বিভিন্ন জেগাৰ পৰা মানুহ আহিছে বিভিন্ন এক্টিভিটিৰ কাৰণে আহিছে ৰ'ড ট্ৰেকিঙৰ কাৰণে আহিছে কিছুমান ৰিচাৰ্চৰ কাৰণে আহিছে কিছুমান কমাৰ্চিয়েল পাৰ্পাছত আহিছে নেচাৰেলি যিবিলাক বস্তু পোৱা যায় মানে সেই ষ্টলবিলাক গোটেইবিলাক এতিয়ালৈকে হোৱা নাই মই আপোনালোকক আগতে ভিডিঅ'টো দেখাই আছোঁ মানে আপোনালোক एक प्रोग्राम है कुछ आप लोग इधर में यहाँ प्रोग्राम का है कौन सा प्रोग्राम करोगे कुछ प्रोग्राम कल्चर ट्रेडिशनल ओके कैसा लगा इधर पे आके ठीक ठाक ठीक ठाक है आप रहोगे ना इधर में 3 दिन 3 दिन रहोगे ठीक है ऑल द बेस्ट এই ভূটানৰ পৰা আহিছে কালচাৰেল প্ৰগ্ৰেম কৰিবলৈ ইয়াতে বিভিন্ন ইভেণ্টৰ কাৰণে কিট প্ৰভাইড কৰা হয় ইয়াতে কিট দি আছে মই অলপ হেল্প কৰি দি আছোঁ বাৰু এটা ঘৰত বনোৱা ন এইবিলাক হয় আপোনালোক ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছে বিহাৰ ট্ৰেডিং সলিউশ্যন আমাৰ কোম্পানীৰ নাম হয় বিহাৰ আমাৰ ব্ৰেণ্ডটোৰ নাম যিবিলাক ফল মূল আমাৰ বেয়া হৈ যায় হয় সচৰাচৰ ৰাখিব নোৱাৰি সেইবিলাকক কেনেকৈ প্ৰিজাৰ্ভ কৰি তাৰ পৰা কমাৰ্চিয়েলি কেনেকৈ উপকৃত হ'ব পাৰে আমাৰ ফাৰ্মাৰসকল হয় হয় তাৰ কাৰণে আমি এই চেষ্টাটো কৰি আছোঁ আমি ফাৰ্মাৰবিলাকৰ পৰা বস্তুটো কিনি হয় সেইটো বনাই হয় কমাৰ্চিয়েলি বজাৰত বিক্ৰী কৰোঁ মানে আপোনালোকৰ চাইণ্টিফিক প্লাছ কমাৰ্চিয়েল দুটা এডিশ্যন কৰি কিনে বনোৱা হৈছে একজেক্টলি য়েছ য়েছ আমি চাইণ্টিফিক এটা ভেলু এটা পায় মানে একজেক্টলি য়েছ য়েছ এনেইতো ঘৰত আমাৰ বগৰী এনেই পেলাই দিয়ে এনেই পেলাই দিয়া যায় এনেই পৰি হয় হয় এনেকুৱা কৰিব পাৰি তাৰে চেষ্টা খেতি কৰিলে বেছি নালাগে কম লাগে খাবলৈ বহুত ধুনীয়া ইয়াতে ব্লেক ৰাইচ আছে আপোনালোকে চাব পাৰে এইটো হ'ল ভোট জলকীয়া ড্ৰাই প্ৰাইচবিলাক কিমান কিমান এইবিলাকৰ এইবিলাক কিছুমান 60 টকা আছে মেক্সিমাম 60 টকা কিছুমান 80 টকা কিছুমান 100 টকা বস্তু লৈ লৈ বেলেগ বেলেগ এইটো আমলাৰ কি হয় মানে আমলখি আচাৰ 60 টকা মাত্ৰ এইটো আপোনাৰ জলফাই 60 টকা মাত্ৰ বাঁহগাজ ভোট জলকীয়া ইয়াতে আপোনাৰ বিক্ৰী হ'ব ন হয় বিক্ৰী হ'ব আপুনি কিনি বুলি ক'লে কিনিব পাৰে কিনি ল'লোঁ 60 টকা লৈছে অৰ্থাৎ কিনি ল'লোঁ চাওক ভিডিঅ'টো চাই থাকিব দেখাই আছোঁ এই চব বিজি হৈছে মানুহবিলাক চব বিজি এইবিলাক চব বিজি হৈছে মানুহবিলাক
बताइए आप अभी इस देश में हो, यस कौन सा ड्यूटी है आपका? मेरा ड्यूटी है जंगल ट्रैकिंग। हाँ। जंगल में ग्रुप जाने वाला है, ट्रैकिंग करने वाला है, बर्ड वॉचिंग करने वाला है हाँ 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 और जंगल की जो बायोडाइवर्सिटी है हाँ हाँ उसके ऊपर चर्चा होने वाला है। हाँ, तो हम उनको अकम्पनी करने वाला है, कुछ फोटोग्राफ्स खींचने वाले हैं, हम भी सीखने वाले हैं। बहुत इंटरेस्टिंग रहेगा। है क्या? ये ग्रीन समिट के बारे में बोलिए कुछ मतलब। ग्रीन समिट ये 7th वाला है, नॉर्थ ईस्ट ग्रीन समिट। हाँ, और हाँ। इसमें भूटान से, त्रिपुरा से, नॉर्थ ईस्ट के डिफरेंट स्टेट से, बांग्लादेश से, हाँ, हाँ। स्वीडन से लोग आए हुए हैं। हाँ, हाँ। और यहाँ पे नेचर से रिलेटेड बहुत सारे प्रोग्राम्स होने वाला है, योगा होने वाला है, बर्ड वॉचिंग होने वाला है, फोटोग्राफी होने वाला है। हाँ। बेसिकली इसका जो मकसद है हाँ। वो नेचर के बारे में हाँ। यूथ के मन में जागरूकता फैलाना है। हाँ ये অ'কে থেংক ইউ। थैंक यू सो मच। আমি এতিয়া ৰুমলৈকে গৈ আছোঁ, মানে খানা খাবলৈ গৈ আছোঁ। মোবাইলতো চাৰ্জ নাই, ভিডিঅ'টো ইমানতে শেষ কৰিম আৰু আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব, এতিয়া গোটেইখিনি ভালকৈ ষ্টাৰ্ট হোৱা নাই আৰু। এই আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে ইয়াতে। এইটো আজি আছে, কালি আছে আৰু পৰহি আছে। গতিকে ৰেজিষ্ট্ৰেশ্যন ফিজ 299। হয়, আহিলে আহিব পাৰে। ইয়াতে ষ্টুডেণ্টবিলাক চাই আছে, আমাৰ এইবিলাক অবষ্টাকলৰ ট্ৰাই কৰি আছে আৰু মানে। গতিকে ঠিক আছে, যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু চাই থাকিব ভিডিঅ' আৰু দেখাই আছোঁ গ্ৰীণ ছামিট 3 দিন গোটেই কভাৰ কৰিম মই, চাই থাকিব।